সকলো বিধায়কেতো টিকেট পাব নোৱাৰে বহুতেতো কোনোবাই নিজেও ইলেকশন নেখেলিব কোনোবাই টিকেট নাপাব কাৰোবাৰ সমষ্টি ডিলিমিটেশনত নোহোৱা হৈ গৈছে কাৰোবাৰ সমষ্টি শিডিউল ট্ৰাইব হৈ গৈছে কাৰোবাৰ সমষ্টি শিডিউল কাষ্ট হৈ গৈছে সেইকাৰণে অসমত যেহেতু এবাৰ ডিলিমিটেশন হৈছে গতিকে এটা নতুন মুখ আহিবই লাগিব কাৰণ শিডিউল কাষ্টৰ সিট বাঢ়িছে শিডিউল ট্ৰাইবৰ সিট বাঢ়িছে গতিকে নতুন মুখটো আহিবই লাগিব গতিকে নতুন মুখ অহাৰ ৰাস্তাটো কোনেও বন্ধ কৰিব নোৱাৰে নতুন মুখ আহিব কিন্তু কিমান আহিব কি আহিব সেই কথাটো কবৰ কাৰণে এতিয়া বহুত সময় কাৰণ চৰকাৰৰ আজি ইমান দিনটো আমি মুখেদি কৈ আছিলো যে আমি আপোনালোকক মহিলা উদ্যমিতাত 10,000 টকা দিম আমি সিএম আত্মনিৰ্ভৰশীলত আমি 2 লাখ টকা কৈ দিম চাকৰি 2 লাখ কৰিম আমাৰ বহুত কামটো অহা 15 আগষ্টৰ পৰা আৰম্ভ হ'ব গতিকে কোন এতিয়া এই আঁচনিবোৰ যোৱাৰ পিছতহে এজন এমএলএৰ আমি এসেস কৰিব পাৰিম যে এমএলএ জনৰ পজিশন ভাল নে বেয়া আজি যদি এজন এমএলএ 10% পজিশন বেয়াও তেওঁৰ সমষ্টিত 32,000 পৰিয়ালে অৰুণোদয় পাব তেওঁৰ সমষ্টিত 30,000 মহিলাই উদ্যমিতা আঁচনি পাব তেওঁৰ সমষ্টিত 30 কোটি টকাৰ ৰাস্তা হ'ব তেওঁৰ সমষ্টিত 800 ল'ৰা 600 ল'ৰাই সিএম আত্মনিৰ্ভৰ অসমৰ আঁচনি পাব এই আঁচনিবিলাক যদি ভালকৈ ৰূপায়ণ কৰে আজি যোন 10% তলত আছে তাৰো 50% হি ওপৰত আহি যাব সেইকাৰণে বিজেপিৰ টিকেট কোনে পাব কোনে নাপাব চৰকাৰী আঁচনিখিনিৰ সফল প্ৰয়োগৰ ওপৰতে নিৰ্ভৰ কৰিব সকলো বিধায়কেতো টিকেট পাব নোৱাৰে বহুতেতো কোনোবাই নিজেও ইলেকশন নেখেলিব কোনোবাই টিকেট নাপাব কাৰোবাৰ সমষ্টি ডিলিমিটেশনত নোহোৱা হৈ গৈছে কাৰোবাৰ সমষ্টি শিডিউল ট্ৰাইব হৈ গৈছে কাৰোবাৰ সমষ্টি শিডিউল কাষ্ট হৈ গৈছে সেইকাৰণে অসমত যেহেতু এবাৰ ডিলিমিটেশন হৈছে গতিকে এটা নতুন মুখ আহিবই লাগিব কাৰণ শিডিউল কাষ্টৰ সিট বাঢ়িছে শিডিউল ট্ৰাইবৰ সিট বাঢ়িছে গতিকে নতুন মুখটো আহিবই লাগিব গতিকে নতুন মুখ অহাৰ ৰাস্তাটো কোনেও বন্ধ কৰিব নোৱাৰে নতুন মুখ আহিব কিন্তু কিমান আহিব কি আহিব সেই কথাটো কবৰ কাৰণে এতিয়া বহুত সময় কাৰণ চৰকাৰৰ আজি ইমান দিনটো আমি মুখেদি কৈ আছিলো যে আমি আপোনালোকক মহিলা উদ্যমিতাত 10,000 টকা দিম আমি সিএম আত্মনিৰ্ভৰশীলত আমি 2 লাখ টকা কৈ দিম চাকৰি 2 লাখ কৰিম আমাৰ বহুত কামটো অহা 15 আগষ্টৰ পৰা আৰম্ভ হ'ব গতিকে কোন এতিয়া এই আঁচনিবোৰ যোৱাৰ পিছতহে এজন এমএলএৰ আমি এসেস কৰিব পাৰিম যে এমএলএ জনৰ পজিশন ভাল নে বেয়া আজি যদি এজন এমএলএ 10% পজিশন বেয়াও তেওঁৰ সমষ্টিত 32,000 পৰিয়ালে অৰুণোদয় পাব তেওঁৰ সমষ্টিত 30,000 মহিলাই উদ্যমিতা আঁচনি পাব তেওঁৰ সমষ্টিত 30 কোটি টকাৰ ৰাস্তা হ'ব তেওঁৰ সমষ্টিত 800 ল'ৰা 600 ল'ৰাই সিএম আত্মনিৰ্ভৰ অসমৰ আঁচনি পাব এই আঁচনিবিলাক যদি ভালকৈ ৰূপায়ণ কৰে আজি যোন 10% তলত আছে তাৰো 50% হি ওপৰত আহি যাব সেইকাৰণে বিজেপিৰ টিকেট কোনে পাব কোনে নাপাব চৰকাৰী আঁচনিখিনিৰ সফল প্ৰয়োগৰ ওপৰত